वेलकम बैक टू माय यूट्यूब चैनल। आपनालोक सकलोके मोर यूट्यूब चैनलर अन्य एटा ब्लगলৈ पुनर्बार स्वागतम जनाइছোঁ। आसलते मैं ब्लग बनाम बुली बहुत दिনৰ পৰা ভাবি আছোঁ, কিন্তু মই কন্টেন্টে বিচাৰি নাপাওঁ আৰু সেইকাৰণে লাষ্টত মানে ট্ৰেভেল ব্লগে হয়গে। কিন্তু ট্ৰেভেল ব্লগ বিলাকতো আপোনালোকে ইমান বেছি মৰম দিছে, তাৰ কাৰণে বহুত বহুত থ্যাংক ইউ। আৰু এনেকৈ ভিডিঅ' বিলাকত মৰম দি থাকিব আৰু তেতিয়াহে মানে ভিডিঅ' এটা বনাবলৈ উৎসাহ পোৱা যায় নহয় জানো। গতিকে এইবাৰো মানে লাষ্টত গৈ থৈ ট্ৰেভেল ব্লগেই হ'লগে বাৰু যি কি নহওক। আৰু এইবাৰ ট্ৰেভেল ব্লগটো আমাৰ কাৰণে অলপমান স্পেচিয়েল, কিয়নো এটা বহুত দিনৰ সপোন আমাৰ পূৰণ হ'বলৈ গৈ আছে। একচুৱেলি বিয়াৰ আগৰ পৰা আমি যাম ভাবি আছিলোঁ, কিন্তু তেনেকৈ নিমিলিছিলে আৰু কয় নহয় তেওঁ যেতিয়া মাতিব তেতিয়াহে যাব পাৰিম। গতিকে ফাইনেলি সেই দিনটো আহিলে আৰু এতিয়া আমি ফাইনেলি তালৈ গৈ আছোঁ। আৰু মাহঁতো যোৱা কথা আছিলে, কিন্তু মাৰ অলপমান গাটো বেয়া কাৰণে সেইকাৰণে আমি দুয়োৱে যাব লগা হ'ল এতিয়া। আৰু আজি বতৰটো খুব বেছি ডাৱৰীয়া, আজি বুলিয়ে নহয় কালিৰ পৰা একদম নেৰানেপেৰা বৰষুণ দিয়ে আছে। অলপমান টেনশ্যনো হৈছে, কিয়নো কিবা হৈ আছে তাত ৱেডাৰ আমি নাজানো। বাৰু কি হ'ব কি নহ'ব দেখাই থাকিম। আৰু এতিয়া মই আছোঁ গুৱাহাটীত, মানে গুৱাহাটীৰ ঘৰখনত আছোঁ। কালি ৰাতি আমি যোৰহাটৰ পৰা আহিলোঁ আৰু ৰাতিপুৱা মানে মৰ্ণিং 5:30 মানত পালোহি গুৱাহাটী। আৰু সেইখিনি মই ভ্লগ কৰিবলৈ নহ'লে, কিয়নো পেকিং কৰা ইমান জল্দি হ'ল যে মই ভ্লগ বনাবলৈ মানে থাকিয়ে গ'ল। সেইকাৰণে ভাবিলোঁ যে গুৱাহাটীৰ পৰাই আপোনালোকক আপডেটটো দি দিম। আৰু বলক তেতিয়াহ'লে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিব। এয়া ফাইনেলি আমাৰ ৰুমটো মায়ে অলপমান ডেক'ৰেশ্যন কৰিলে, বাকী আৰু মই বেলকনিটো দেখাইছোঁ ৰ'ব। আৰু এয়া চাওক বেলকনিৰ পৰা ভিউটো। মই কৈছোঁ ন ডাৱৰীয়া হৈ আছে বতৰটো, পাহাৰখন চাওক পুৰা মানে একদম ধোৱা হৈ আছে। এইফালে পানীও হৈ আছে অলপকৈ, দেখিছেনে? বতৰ মানে বহুত বেছি বেয়া। এয়া অলপমান এয়া মায়ে জলকীয়া লগাইছে আৰু কিবাকিবি ফুল আছে, এইবিলাক মই নামবোৰ নাজানো চবৰে। বাকী সেয়াই আৰু। তোমাৰ কেনেকুৱা লাগিছে এতিয়া কৈ দিয়া এক্সপিৰিয়েঞ্চটো? যাম যে আমি ক'ত যাম মই কোৱা নাই, মানে কেনেকুৱা লাগিছে আমি যে যাম এতিয়া। বহুত দিনৰ সপোন আছিলে আৰু বহুত দিনৰ সপোন। ভাল লাগিছে নে? ভাল লাগিছে। সেয়াই আৰু এইজনী মই, বাকী অলপ চাই থাকক আপোনালোকে। দেন ইভিনিং আমি ওলাই গ'লোঁ অলপ চাহ কফি খাবৰ কাৰণে, আৰু সৰু সুৰা দুটামান বজাৰো আছিলে, বজাৰখিনিও কৰি লওঁ বুলি ভাবিলোঁ। আৰু এই বিশালৰ তলত যে আছে এইখন দোকানখন, জুচৰ দোকান, আইচক্ৰীমো পায়। আমি জুচ খালোঁ, বহুত বেছি টেষ্টি আছিলে। আপোনালোকো যদি কেতিয়াবা যায় খাই চাব এবাৰ, বহুত বেছি টেষ্টি হয়। আৰু এইটো আহি গ'ল মোৰ ব্লুবেৰী শ্বেক। চ' এতিয়া আমি ওলাই মেলি ৰেডি, আৰু এতিয়া বাজিছে 2:28। আমি 3টা বজাত ইয়াৰ পৰা ওলাই দিম আৰু, কাৰণ 5:30 যিহেতু ফ্লাইট আছে। আৰু এইটো হ'ল আজি মোৰ OTT। আৰু এয়া গ্ৰীণ মেচিং মিলাই লৈছোঁ পূৰা। ব'লক এতিয়া যাওঁ। আৰু 15 আগষ্টৰ কাৰণে এয়া ঠায়ে ডেক'ৰেশ্যন কৰি থোৱা হৈছে, বহুত বেছি ধুনীয়া লাগিছে। কিন্তু এইবাৰ আমি 15 আগষ্টত যিহেতু থাকিবলৈ নাপাওঁ, সেইকাৰণে বেয়াও লাগিছে। প্ৰত্যেকবাৰে আমি ক'ৰবাত নহয় ক'ৰবাত ওলাই যাওঁৱেই। আৰু ফাইনেলি এয়া এয়াৰপৰ্ট পালোহি। আহি পায়ে চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ, কাৰণ জল্দি ঘৰৰ পৰা আহোঁতে একো খোৱাই নহ'লে। আৰু ইয়াত যে একাপ চাহৰ দাম 80 to 120, বাপৰে বাপ। হৈ আছে আমাৰ বেগ চেকিং, ইয়াতে কৰে, ইয়াতে দিয়া। আমি যিহেতু সোনকালে পালোহি আৰু এতিয়া সেইকাৰণে বহি আছোঁ। টাইম হৈছে 4:16, যিহেতু 5:30 ফ্লাইট আছে। এতিয়া বহি আমনি লাগিব, উপায় নাই আৰু। পালোহি দেই ফ্লাইট। বহুত দেৰি অপেক্ষাৰ অন্তত লাইন চলি। আমি আহি এতিয়া দিল্লী এয়াৰপৰ্ট পালোহি, আৰু নেক্সট ফ্লাইট আমাৰ 12:50 আছে। গতিকে ইমান দেৰি আমি ৱেইটিং কৰি থকাতকৈ ভাবিলোঁ অলপমান বাহিৰৰ পৰাই আহোঁ, যিহেতু দিল্লী আগতে মানে দিল্লী এয়াৰপৰ্ট আহিছোঁ যদিও আমি বাহিৰলৈ যোৱা নাই, সেইকাৰণে ভাবিছোঁ খানাটো বাহিৰতে খাই আহোঁ।
বলক আপোনালোককো দেখাই দিম তাৰপিছত আমি অটো এখন লৈ পেলাই খাবৰ কাৰণে গ'লোঁ কিন্তু আমাৰ দুৰ্ভাগ্য যে ইমানেই বেয়াকৈ বৰষুণ আহিলে আমি দিল্লীত মানে একো ফুৰিবই নাপালোঁ তাৰপিছত গৈ পাই এয়া চোলা ভটোৰা খাই ল'লোঁ খাই বৈ আকৌ ৰিটাৰ্ণ হ'ব লগা হ'ল আৰু পুৰা তিতি বুৰি মানে আজৰি হৈ গ'লোঁ এতিয়া আছোঁ আমি দিল্লী এয়াৰপৰ্টত আৰু ফ্লাইট আমাৰ ডিলে হ'ল যোনখন আমাৰ দেহৰাদুনলৈ আছিলে 12:50 আৰু এতিয়া 1:20 যাব বুলি কৈছে বতৰ আজি খুবেই বেয়া দেহৰাদুন চাগে আমি 2:20 মানত গৈ পাম মানে 1 ঘণ্টা লাগে আৰু ইয়াৰ পৰা আৰু ৱেডাৰৰ কাৰণে আমাৰ ফ্লাইটো 1 ঘণ্টা লেট হ'ল আৰু মই যিখন গুৱাহাটীৰ পৰা দিল্লী আহিছিলোঁ তাতো মানে ইমান বেয়াকৈ টাৰ্বুলেঞ্চ হৈছিলে আমি বহুত বেছি ভয় খাইছিলোঁ মানে লাইফত ইমানবাৰ আহিছোঁ ফ্লাইটত কিন্তু এইবাৰৰ নিচিনা মানে টাৰ্বুলেঞ্চ পোৱা নাই তো ফাইনেলি আমি এয়া দেহৰাদুন এয়াৰপৰ্ট পাই গ'লোহি আৰু এতিয়াও দেখিছেনে বতৰৰ অৱস্থা মানে বৰষুণ মানে কণ্টিনিউৱাছ দিয়ে আছে ঠাইখিনি চাইছেগৈ আপোনালোকে এতিয়া অনুমান কৰিব পাৰিছে আমি ক'ত আহিলোঁ আৰু আমি আহি পালোঁ ঋষিকেশ দেহৰাদুনৰ পৰা ঋষিকেশ যিহেতু ইমান দূৰ নহয় আৰু আজি আমি ঋষিকেশতে ষ্টে কৰিম আৰু কি চাওঁ ঋষিকেশত আপোনালোকে ভিডিঅ'টো আগলৈ চাওক গম পাব আমি এতিয়া চাব গৈ আছোঁ ৰামঝোলা নে লক্ষ্মণ ঝোলা চৰি লক্ষ্মণ ঝোলা তাতে গৈ পাই কৈ আছোঁ আৰু বহুত ডেঞ্জাৰ হয় বান্দৰকেইটা দেখিছে মোবাইল লৈ যাব এইটো পিছে পিছে আহিছে কিবা খোৱা বস্তু আনিছোঁ বুলি বহুত তললৈ নামি যাব লাগে ষ্টেপবোৰ বহুত ডেঞ্জাৰ হয় ন ৰামঝোলা নে লক্ষ্মণ ঝোলা বেলেগ বেলেগ নেকি এতিয়া ৰামঝোলা চাম ন আমি এতিয়া আমি গৈ আছোঁ ৰামঝোলা চাবলৈ ৰ'ব দেখাই আছোঁ এইখন হ'ল গংগা নদী আৰু আজি পানীৰ ফুট চাওঁ বৰষুণ হৈ আছে কাৰণে পানীৰ সোঁতো বেছি হৈ আছে দেখিছে জয় মা গংগা আৰু সেইখন যে দেখিছে ব্ৰিজখন সেইখনে হৈছে ৰামঝোলা আৰু এতিয়া তাত যাম এইখন হ'ল এয়া গংগা নদী আৰু সেইফালে সেইখন দেখা দিয়া সেইখন হ'ল ৰামঝোলা তাৰ ইফালে আৰু এখন আছে সেইখন হ'ল সীতাঝোলা আৰু এইফালে আছে লক্ষ্মণ ঝোলা তো আজি পানীটো অলপ বেছি হৈ আছে কাৰণ একদিন লেণ্ডশ্লাইড হৈ আছে যিহেতু আৰু সেইকাৰণে আমাৰ কেদাৰনাথ যোৱাটো চাই কেঞ্চেল হ'ব পাৰে ঠিক নাই মনটো সেইকাৰণে একদম বেয়া লাগি আছে কিন্তু একো নাই ট্ৰিপটোতো এনজয় কৰিবই লাগিব সেইকাৰণে ইয়াতে ফুৰিবৰ কাৰণে আহিলোঁ আমি আৰু সেইফালে আমি যাম মাৰ্কেট চাৰ্কেট কিবা কিবি আছে বাকীবোৰ দেখাই থাকিম ৰ'ব কি কি আছে এতিয়া আমি আছোঁ ৰামঝোলা ঝোলা দেখাই দিয়া পুৰা শিল দি বনোৱা আছে কিন্তু বহুত মানে ঝোলাখন মানে কপি আছে আৰু কিমানলৈকে ৱেইট ল'ব পাৰে সেইটো নাজানো আৰু তলেৰে এখন হয় ভয় লাগিছে ক্ৰছ কৰিব পাৰিবনে তোমাৰ ভয় লগা নাই লাগিছে বোলা তোমাৰ বিশ্বাসতে গৈ জাষ্ট তুমি আগত যোৱা যা কৃষ্ণ জয় গংগা মাইয়া আৰু পাহাৰটো চাওক না কি ধুনীয়া লাগিছে চিনেৰীটো আৰু এনেই লোট ল'ব পৰা নাই ব্ৰিজখনত তাতে আকৌ
এয়া গৰু শুই আছে কি ক'ম আৰু আমাৰ অসমৰ নিচিনা একেই হৈছে প্ৰায় মানে কণ্ডিশ্যনবোৰ যেনেকৈ ৰাস্তাত গৰু শুই থাকে ইয়াত দলঙতো শুই আছে মানে সেইবিলাক অলপমান ক্ৰেক হৈছে ফাটি গৈছে দলঙৰ মেৰামতি কিয় কৰা নাই বুজা নাই ডেইলি ইমান মানুহ অহা যোৱা কৰে যিহেতু বাচ্ছা লৈ আহিছে মই ভয় খাইছোঁ বাচ্ছা লৈ আহিছে তাকে গৰু দেখাইছোঁ মই অসমত আমাৰ যেনেকৈ গৰু থাকে ৰাস্তাই ঘাটে এয়া ব্ৰিজ ক্ৰছ হ'ব পৰা নাই গৰুৰ কাৰণে এতিয়া বান্দৰকেইটা চাওকচোন সোণালী বান্দৰ বুলি যে কয় আমাৰ তাত এতিয়া দেখিবলৈ নাইকিয়া হ'ল সোণালী নহয় কিন্তু হোৱাইট কালাৰ ধুনীয়াকৈ বহি আছে এইফালেও আছে দেখিছেনে বহুত আছে সোণালী বান্দৰ হয় জানো আপোনালোকে ক'বচোন কি বুলি কয় সোণালী বান্দৰ হয়নে নহয় এয়াই গংগা জল মূৰত ল'বলৈ গৈছে লোৱা একো নহয় এনেই অলপমান মূৰত লৈ লোৱা তাৰপিছত ময়ো অলপমান ল'লোঁ গংগাজল দেহ মন একেবাৰে পবিত্ৰ হৈ গ'ল চাওকচোন ইমান ধুনীয়াকৈ বৈ আছে গংগা নদীখন আৰু খৰালি কালত যে পূৰা একেবাৰে ব্লু কালাৰ হৈ থাকে পানীখিনি আৰু তাতে ছাইডতে মানে গেলেন বা কিবা বটলৰ ব্যৱস্থাও তেওঁলোকে ৰাখে যাতে আপোনালোকে গংগাজল ঘৰলৈ লৈ আহিব পাৰে আৰু নদীখনৰ ছাইডতে এনেদৰে এখন মাৰ্কেট বহে যিখন এখন বহুত ডাঙৰ মাৰ্কেট আৰু গোটেইখন দেখুৱাটো পচিবল নহয় যিহেতু ভিডিঅ'টো বহুত বেছি লং হৈ যাব সেইকাৰণে মই অলপ ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ খালি ইয়াতে বাৰ্গেনিংটো অলপ কম হয় চ' আমি সৰু কিছুমান বস্তুৱে ল'লোঁ গিফ্টৰ কাৰণে আৰু আমাৰ নিজৰ কাৰণে ইয়াৰ পিছত আমি গ'লোঁ সন্ধ্যা আৰতি কৰিবলৈ চ' আমি আহি পাই ফ্ৰেছ হ'লোঁ ৰুমত আৰু ঋষিকেশৰ মেইন টাউনতে আমাৰ হোটেলখন আছে আৰু আহি পাই ফ্ৰেছ হৈ মানে বহুত বেছি টায়াৰ্ড হৈ আছিলোঁ যিহেতু আৰু দুদিন টোপনি ক্ষতিয়ে হৈ আছে সেইকাৰণে আহি পেলাই অলপ ৰেষ্ট কৰিলোঁ এতিয়া কথাটো হ'ল যে আমাৰ আজি আছিলে গুপ্তকাশীত আমাৰ ৰখিব লগা আছিলে মানে হোটেল বুকিং আছিলে আৰু কাইলৈ আমাৰ মৰ্ণিং কেদাৰনাথ ট্ৰিপ আছিলে কিন্তু 12 তাৰিখৰ পৰা যিহেতু ৱেডাৰটো বহুত বেছি বেয়া অকল ইয়াত বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে মানে ৱেডাৰটো বহুত বেছি বেয়া হৈ আছে আৰু সেইবাবে লেণ্ডশ্লাইড হৈ আছে আৰু ৰিচেণ্টলি উত্তৰকাশী যোনটো কেছ হ'ল আপোনালোকে দেখিলেই আৰু সেইকাৰণে মানে প্ৰশাসনে 12 তাৰিখৰ পৰা 14 তাৰিখলৈকে কেদাৰনাথ বন্ধ কৰি থৈছিলে কিন্তু আমি এইটো চিয়'ৰ আছিলোঁ যে মানে আজি কিবাকৈ খুলি দিব পাৰে চাগে কিন্তু একদম মানে বহুত বেছি বেয়া লাগিলে আহি পায় আৰু মানে এইটো নিউজ জানি যে এতিয়ালৈকে খোলা হোৱা নাই আৰু ৰিটাৰ্ণ হ'ব লগা হ'ল কিন্তু একো নাই তথাপিও ইমান কণ হ'লেও আশা এটা লৈ আছোঁ যে কাইলৈ কিবাকৈ যাব পাৰিম বুলি কিন্তু মনটো বহুত বেছি বেয়া লাগি আছিলে কাৰণ মানে বহুত এটা আশা লৈ আহিছিলোঁ আৰু এই ট্ৰিপটো মানে মোৰ জীৱনৰ বহুত এটা ডাঙৰ সপোন হয় যদি সঁচাকৈ যাবলৈ নাপাওঁ মানে মনত এটা দুখ থাকি যাব আৰু বাকী কাইলৈ কি হয় কি নহয় মই সকলোবোৰ আপোনালোকক দেখাই থাকিম আৰু এতিয়া ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ কাৰণ ভিডিঅ'টো বহুত বেছি লং হৈ গ'লে আপোনালোকে চাই ভাল নাপাব আৰু আজি যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গুৱাহাটী টু ঋষিকেশ যাত্ৰাৰ মোৰ ভিডিঅ'খিনি বাকী কাইলৈৰ পৰা নতুন আপডেট আহি থাকিব যদি আমাৰ কেদাৰনাথ যোৱাটো কেঞ্চেল হৈ যায় তেতিয়া চাগে আমাৰ বেলেগ এটা কিবা প্লেনিং হ'ব পাৰে সেইখিনি ভিডিঅ'বিলাক চালে গম পাই থাকিব গতিকে ইমানখিনিয়ে মোৰ ক'ব লগা আছিল আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আৰু ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু সদায় এনেদৰে মৰম দি থাকিব আৰু আপোনালোকৰ সহায় মোৰ বহুত প্ৰয়োজন টিল দেন টেক কেয়াৰ এণ্ড বাই আৰু গুড নাইট